স্বাগতম জনাইছো আপোনালোক সকলোকে। আপোনালোকে চাই আছে বৰ্তমান কৃষি আৰু বিজ্ঞান নামৰ চেনেলটো। আমি এই চেনেলৰ মাধ্যমেৰে কৃষিৰ লগত জড়িত বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোচনা কৰোঁ আৰু যথাসম্ভৱ কৃষি বিজ্ঞানীৰ সৈতে পৰামৰ্শ কৰি আপোনালোকক তেওঁলোকে দিয়া দিহা পৰামৰ্শবোৰ আগবঢ়াওঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে ভোট জলকীয়াৰ ভাইৰাছ জাতীয় ৰোগ, যাক আমি পাতমেৰখোৱা ৰোগ বুলিও কওঁ। ইয়াৰ কাৰণ, লক্ষণ আৰু নিয়ন্ত্ৰণৰ উপায়। গতিকে পলম নকৰি আলোচনালৈ আগবাঢ়ো বলক। ভিডিঅ'টো প্ৰস্তুত কৰোঁতা কৃষি আৰু বিজ্ঞান। ৰোগৰ কাৰণ। সাধাৰণতে আমি ভোট জলকীয়া বা কেপচিকামত এই ধৰণৰ পাতমেৰখোৱা লক্ষণ দেখিলে আমি ধৰি লওঁ যে সেই ভাইৰাছৰ কাৰণে হৈছে, কিন্তু সেইটো সম্পূৰ্ণ শুদ্ধ নহয়। বহুতো কীটৰ আক্ৰমণতো এই একেধৰণৰ লক্ষণ দেখা পোৱা যায়। গতিকে আমি জানো আহক কি কি কীটৰ আক্ৰমণত এনেধৰণৰ লক্ষণ আমি দেখা পাওঁ। প্ৰথমতে হৈছে এফিড বা মোৱা পোক, দ্বিতীয়তে হৈছে হোৱাইট ফ্লাই, তৃতীয়তে হৈছে থ্ৰিপছ আৰু চতুৰ্থতে হৈছে মাইটছ বা যাক চাহি পোক বুলিও আমি কওঁ। দুই ধৰণৰ মাইটছ আছে, স্পাইডাৰ মাইটছ আৰু ব্ৰড মাইটছ। সাধাৰণতে এই কীটবোৰে গছৰ যোনবোৰ কুমলীয়া অংশ থাকে, কোঁহ থাকে বা কুমলীয়া ফলবোৰ থাকে, সেই অংশত বাস কৰে আৰু তাৰে পৰাই ইহঁতে ৰস শুহি খায়। ৰসবোৰ শুহি খোৱাৰ কাৰণে কি হয়, পাতবোৰ নিশকতীয়া হয়, ভালকৈ বাঢ়িব নোৱাৰে আৰু শেষলৈ কি হয়, পাক খাই মেতুৰা মেতুৰি হৈ পৰে। ইয়াৰ লগতে বিভিন্ন ভাইৰাছ যেনে কিউকুম্বাৰ মোজাইক ভাইৰাছ, চিলি লিফ কাৰ্ল ভাইৰাছ, টবেকো মোজাইক ভাইৰাছ, টমেটো স্পটেড উইল্ট ভাইৰাছ ইত্যাদিৰ দ্বাৰা আক্ৰান্ত হ'লেও জলকীয়া গছবোৰৰ পাতবোৰ আপোনাৰ পাক খাই ঘূৰ খাই যাব পাৰে, মুজুৰি হৈ পৰিব পাৰে। ইণ্টাৰেষ্টিং কথা হ'ল, এই ভাইৰাছসমূহ আকৌ এজোপা গছৰ পৰা আন এজোপা গছলৈ বিয়পায় এফিড, হোৱাইট ফ্লাই আৰু থ্ৰিপছ জাতীয় এই পোকবোৰে। উদাহৰণস্বৰূপে মোৱা পোকে কিউকুম্বাৰ মোজাইক ভাইৰাছবিধ এজোপা গছৰ পৰা আন এজোপা গছলৈ বিয়পাই নিয়ে। একেদৰে হোৱাইট ফ্লাইয়ে চিলি লিফ কাৰ্ল ভাইৰাছবিধ, যোনবোৰ আটাইতকৈ সাংঘাতিক ধৰণে আমাৰ গছবোৰ আক্ৰান্ত কৰে, তাক বিয়পায়। একেদৰে থ্ৰিপছে টমেটো স্পটেড উইল্ট ভাইৰাছবিধক এজোপা গছৰ পৰা আন এজোপা গছলৈ বিয়পাই নিয়ে। এনে নহয় যে সকলো ভাইৰাছে কীট পতংগৰ জৰিয়তেই বিয়পে। কিছুমান ভাইৰাছ আছে যিবোৰ আমি খেতিপথাৰত ব্যৱহাৰ কৰা দা কটাৰী বা বীজৰ জৰিয়তেও এজোপা গছৰ পৰা আন এজোপা বা এঠাইৰ পৰা আন এঠাইলৈ বিয়পিব পাৰে। উদাহৰণস্বৰূপে টবেকো মোজাইক ভাইৰাছ যোনবিধ আছে, সেইবোৰ দা কটাৰীৰ লগতে পাতত হোৱা আঘাতৰ জৰিয়তেও এজোপা গছৰ পৰা আন এজোপা গছলৈ বিয়পি যাব পাৰে। চিনাক্তকৰণ। ভাইৰাছ আৰু কীটৰ দ্বাৰা আক্ৰান্ত হ'লে কেনেধৰণৰ লক্ষণ দেখা দিব পাৰে সেয়া জানো আহক। মোৱা পোকে যেতিয়া আক্ৰমণ কৰে, ই সদায় পুলি এটাৰ যোনবোৰ কুমলীয়া অংশ থাকে সেই অংশহে আক্ৰান্ত কৰে। ই কি কৰে, সেই অংশৰ পৰা সিহঁতে ৰস শুহি খাই পাতবোৰ নিশকতীয়া কৰে, যাৰ ফলত পাতবোৰ ভালকৈ বাঢ়িব নোৱাৰি মেতুৰা মেতুৰি হৈ পৰে। আৰু যদিহে ই কিউকুম্বাৰ মোজাইক ভাইৰাছবিধ দ্বাৰা সংক্ৰমিত কৰে পুলিটো, তেনেহ'লে আক্ৰান্ত পুলিটোৰ পাতখিলাত আপোনালোকে মোজাইকৰ দৰে সেউজীয়া হালধীয়া চবকা চবকি দাগ দেখা পাব। জলকীয়া গছ এজোপা যেতিয়া থ্ৰিপছৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া আক্ৰান্ত গছজোপাৰ পাতবোৰ ওপৰ ফালে ঘূৰ খাই আহে আৰু পাতবোৰ নাৱৰ দৰে আকৃতি লয়। আকৌ যদিহে সেই থ্ৰিপছবোৰে কুমলীয়া ফলবোৰ আক্ৰান্ত কৰে, তেনেহ'লে ফলবোৰ মেতুৰা মেতুৰি হ'বও পাৰে, নহ'লে তাত ফাপৰে ধৰা দাগ পৰে। কিন্তু চাহি পোকৰ দ্বাৰা যদি পুলি এটা আক্ৰান্ত হয়, তেনেহ'লে তাৰ লক্ষণবোৰ হৈছে পাতবোৰ তলফালে ঘূৰ খাই যোৱা। আপোনালোকে ছবিত দেখা পাইছে যোনবোৰ জলকীয়াৰ পাতবোৰ আছে তলফালে ঘূৰ খাই গৈছে, যোনটো থ্ৰিপছৰ ক্ষেত্ৰত ওপৰ ফালে ঘূৰ খায়, কিন্তু মাইটছৰ ক্ষেত্ৰত আপোনালোকে তলফালে ঘূৰ খায়। কিন্তু যেতিয়া আপোনাৰ চিলি লিফ কাৰ্ল ভাইৰাছ, যোনবোৰ হোৱাইট ফ্লাই নামৰ পোকবিধে বিয়পায়, তেনেহ'লে আপোনাৰ পাতবোৰ মেতুৰা মেতুৰি হোৱাৰ লগতে যোনবোৰ শিৰা আছে সেইবোৰ হালধীয়া ধৰণৰ হ'ব। আপোনালোকে ছবিত ভালকৈ মন কৰিলে দেখা পাব। হোৱাইট ফ্লাইবোৰ সাধাৰণতে পাতৰ তলফালে লুকাই থাকে। পাত এখিলা যদি আপুনি সূক্ষ্মভাৱে লক্ষ্য কৰে, তেতিয়া দেখা পাব যে ইহঁত তলফালে লুকাই থাকে। দেখাত ইহঁতে বগা ৰঙৰ হয় আৰু খুবেই সৰু আকৃতিৰ হয়, প্ৰায় 1 মিলিমিটাৰমান চাইজৰ হয়। হাতেৰে যেতিয়া আপোনালোকে চুই দিব, আপোনালোকে ভিডিঅ'ত দেখিছে চাগে, উৰা মাৰিব পাৰে। গতিকে ইহঁতে খুব সহজতে এজোপা গছৰ পৰা আন এজোপা গছলৈ উৰি ভাইৰাছবোৰ চিলি লিফ কাৰ্ল ভাইৰাছবিধ সংক্ৰমিত কৰিব পাৰে।
এই আটাইকেইবিধ কীটে একেজোপা গছতে আক্ৰমণ কৰা দেখা যায়। লগতে কেতিয়াবা দুইবিধ বা আটাইকেইবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে। এই পুলিটোলৈকে চাওক, আপোনালোকে প্ৰথমতে ইয়াত দেখা পাইছে মোৱা পোক বা এফিডৰ আক্ৰমণ। আগবাঢ়ি যাওঁ আৰু কি দেখা পাওঁ ভালকৈ যদি মন কৰে দেখা পাব, এয়া হোৱাইট ফ্লাইৰ চিমটম এতিয়ালৈকে অহা নাই, কিন্তু খুব কম দিনৰ ভিতৰতে আহিব। লগতে এয়া চাহী পোকৰ বা মাইটছৰ আক্ৰমণো দেখা যায়। ইয়াত ভাইৰাছ আছে নে নাই এতিয়ালৈকে ক'ব পৰা নাযায়, সেয়া পৰীক্ষাৰ দ্বাৰাহে গম পোৱা যায়। কিন্তু এই পোকবোৰ যেতিয়া দেখা পাইছে, গতিকে খুব কম দিনৰ ভিতৰতে এই গছপুলিটো আপোনাৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিয়ন্ত্ৰণৰ উপায় মনত ৰাখিব, এফিড, হোৱাইট ফ্লাই, থ্ৰিপছ আৰু মাইটছ হৈছে আমাৰ প্ৰধান শত্ৰু, কিয়নো ইহঁতে নিজেই গছপুলি এটা বা আমাৰ জলকীয়া পুলিবোৰৰ ৰস শুহি খাই নিশকতীয়া কৰাৰ লগতে ইহঁতে ভাইৰাছৰ দ্বাৰাও পুলি এটা সংক্ৰমিত কৰিব পাৰে। যদিহে পুলি এটা ভাইৰাছৰ দ্বাৰা এবাৰ সংক্ৰমিত হয়, তেনেহ'লে তাক নিয়ন্ত্ৰণ কৰা আৰু কোনো উপায় নাথাকে। গতিকে ইয়াৰ পৰা মুক্তি পাবৰ হ'লে নাৰ্চাৰী অৱস্থাৰ পৰাই এই কীট কেইবিধক নিয়ন্ত্ৰণ কৰিব লাগিব। বীজ সিঁচা আগতে কি কৰিব? যিডৰা মাটিত ভাইৰাছজাতীয় ৰোগ প্ৰতি বছৰে হয়, তেনে মাটিত ভোট জলকীয়া খেতি কৰিবলৈ বা নাৰ্চাৰী প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ নকৰাই ভাল, কিয়নো তাত আগৰ বছৰৰ পৰা সেই ভাইৰাছবিধ যোনবোৰ হাবি বন আছে তাত থাকি যাব পাৰে বা সেই কীটবোৰ সেই পথাৰখনত থাকি যাব পাৰে। গতিকে নাৰ্চাৰী যদি কৰে তেনেহ'লে তালৈ সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। একেদৰে পুলিবাৰীৰ ওচৰে পাজৰে যদি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কিবা জলকীয়া পুলি আছে বা গছ আছে, সেইবোৰ অতি সোনকালে নষ্ট কৰি পেলাব, নহ'লে তাৰ পৰাও নাৰ্চাৰী বা মূল পথাৰলৈ ভাইৰাছ সংক্ৰমিত হ'ব পাৰে। একেদৰে যোনখন মূল পথাৰ আছে বা নাৰ্চাৰী চাৰিওকাষটো বনবাটবোৰ চিকুণাই ৰাখিব, কিয়নো এই হোৱাইট ফ্লাই, এফিড এই বনবাটবোৰতে জিৰণি লয়। বীজ সিঁচা সময়ত কি কৰিব? সদায় সুস্থ সবল নিৰোগী গছৰ পৰা আহৰণ কৰা বীজহে নাৰ্চাৰীৰ প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব। আগতেই কোৱা হৈছে যে বীজৰ জৰিয়তেও আপোনাৰ ভাইৰাছজাতীয় বেমাৰবোৰ বিয়পিব পাৰে। বীজ সিঁচাৰ আগতে সদায় বীজখিনি শোধন কৰি ল'ব। ইয়াৰ বাবে ইমিডাক্ল'ৰপিড 70% WS নামৰ ঔষধবিধৰ 1 গ্ৰাম প্ৰতি 100 গ্ৰাম বীজৰ হিচাপত প্ৰয়োগ কৰিব আৰু শোধন কৰাৰ পাছতহে বীজখিনি কঠীয়াতলিত বা নাৰ্চাৰী বেডত ৰুবলৈ ব্যৱহাৰ কৰিব। এই দৰৱবিধ নাপালে আপোনালোকে ইমিডাক্ল'ৰপিড 17.8% SL দৰৱবিধৰ 3 মিলিলিটাৰ প্ৰতি 10 লিটাৰ পানী হিচাপত মিহলাই জিঞ্জাৰীৰে সৈতে নাৰ্চাৰী বেডত প্ৰয়োগ কৰিব আৰু তাৰ পাছতহে বীজখিনি ৰুব। যিসকলে জৈৱিকভাৱে নিজৰ পুলি উৎপাদন কৰিব বিচাৰে, তেওঁলোকে নিমৰ খলিহৈ 250 গ্ৰাম প্ৰতি 10 বৰ্গমিটাৰ মাটিৰ হিচাপত বীজতলিত প্ৰয়োগ কৰিলে এই কীটসমূহৰ পৰা কিছু পৰিমাণো হাত সাৰিব পাৰিব। বীজ সিঁচাৰ পাছৰে পৰা নাৰ্চাৰী বেডবোৰ আমি সদায় ইনচেক্ট প্ৰুফ নাইলন নেটেৰে ঘেৰি ৰাখিব লাগে। এই নেটবোৰ সাধাৰণ নেটৰ দৰে নহয়, ইয়াৰ যোনবোৰ ছিদ্ৰ থাকে, নেটৰ ফুটাবোৰ থাকে, সেইবোৰ খুব সৰু হয়। সাধাৰণতে আমি 40-50 মেছ চাইজৰ নেটবোৰ ব্যৱহাৰ কৰোঁ। এই নেটেদি সাধাৰণতে যোনবোৰ হোৱাইট ফ্লাই থাকে, তাৰপাছত এফিড থাকে, সেইবোৰ সৰকি যাব নোৱাৰে আৰু এইদৰে সৰকি যাব নোৱাৰাৰ বাবে কি হয়, আমাৰ পুলিবোৰ কীটৰ আক্ৰমণৰ পৰা বাচি থাকে। যদিহে আপোনালোকে নেট নাপায়, তেনেহ'লে আপোনালোকে এই ছবিত দেখুওৱাৰ দৰে ধান খেৰেৰেও নিজৰ পুলিবাৰীখন ঢাকি ৰাখিব পাৰে। এনেদৰেও আপোনালোকে প্ৰথম অৱস্থাত কীটৰ আক্ৰমণৰ পৰা পুলিখিনি বচাব পাৰিব। যদিহে কেতিয়াবা নাৰ্চাৰী বেডত হোৱাইট ফ্লাই, এফিড, মাইটছ আদিৰ উপস্থিতি দেখা পায়, তেনেহ'লে ইমিডাক্ল'ৰপিড 17.8% SL দৰৱবোৰ 3 মিলিলিটাৰ প্ৰতি 10 লিটাৰ পানী হিচাপত মিহলাই স্প্ৰে' কৰিব। নতুবা আপোনালোকে নিম অইল 5 মিলিলিটাৰ প্ৰতি লিটাৰ পানী হিচাপত মিহলাই পুলিবাৰীখনত স্প্ৰে' কৰিব। পুলি ৰোৱা সময়ত কি কৰিব? মূল পথাৰত ৰুবলৈ সদায় নিৰোগী আৰু ভাইৰাছমুক্ত পুলিহে ব্যৱহাৰ কৰিব। যদিহে আপুনি পুলি কিনি আনিলে সদায় নিৰ্ভৰযোগ্য নাৰ্চাৰীৰ পৰাহে ক্ৰয় কৰিব আৰু ৰোৱাৰ আগতে ভালকৈ পৰীক্ষা কৰিব পুলিবোৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় নেকি। পুলিবোৰ মূল পথাৰত ৰোৱাৰ আগতে সদায় শিপাবোৰ কীটনাশক দৰৱ দি শোধন কৰি ল'ব।
শোধন কেনেকৈ কৰিব লাগে তাৰ বিধি আপোনালোকে আপোনালোকৰ স্ক্ৰীনত দেখা পাই আছে। এইদৰে শোধন কৰা পুলি আপোনালোকে পথাৰত ৰুলে প্ৰথম 15-20 দিনমানৰ বাবে হোৱাইট ফ্লাই, এফিড আদিৰ আক্ৰমণৰ পৰা আপোনালোকৰ পুলিবোৰ ৰক্ষা পাব পাৰে। পুলি ৰোৱাৰ পাছত আপোনালোকে মূল পথাৰত ষ্টিকি ট্ৰেপ বা আঠাযুক্ত ফান বিঘাই প্ৰতি 7টাকৈ স্থাপন কৰিব। এইবোৰ আপোনালোকে খুটি পুটি ওলমাইও দিব পাৰে বা খুটিত এনেকৈ আঁৰিও থ'ব পাৰে। মন কৰিব সদায় এই ট্ৰেপবোৰ পুলিৰ পৰা প্ৰায় আধা ফুট ওপৰত ৰাখিব। এইবোৰ লগোৱাৰ উদ্দেশ্যটো হৈছে আপোনালোকে যদি কিবা কীটৰ আক্ৰমণ হয় তেনেহ'লে আপোনালোকে এই আঠাযুক্ত ফাণ্ডত সেইবোৰ লাগিব প্ৰথমতে, আৰু সেইবোৰ চাই আপোনালোকে গম পাব যে আপোনালোকৰ কিবা উপকাৰী কীটৰ আক্ৰমণ হৈছে নেকি। সাধাৰণতে য়েলো ষ্টিকি ট্ৰেপটো হোৱাইট ফ্লাইৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এবিধ পাই ব্লু ষ্টিকি ট্ৰেপ, সেইবোৰ থ্ৰিপছৰ কাৰণে ব্যৱহাৰ কৰে। মোৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে এটা সহজ উপায় হৈছে আমি যোনটো আমাৰ মূল পথাৰখন আছে সেইবোৰ আধা বিঘা 1 বিঘা ব্লকত ভাগ কৰি লওঁ আৰু তাৰ চাৰিও কাষটো আমি লাইনকৈ যদি আমি গোমধান বা মাকৈ ৰুই দিব পাৰোঁ তেনেহ'লে মোৱা পোকৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পাৰি। আৰু এইদৰে কৰিলে মোৱা পোকবোৰ এখন পথাৰৰ পৰা আন এখন পথাৰলৈ খুচৰিবলৈ সুযোগ নাপায়। পুলি ৰোৱাৰ পাছত কি কৰিব? প্ৰথমতেই বাৰীৰ বনবাতবোৰ নিয়মীয়াকৈ চিকুণাই ৰাখিব। এনে কৰিলে কি হ'ব, আপোনালোকৰ যোনবোৰ অপকাৰী কীট আছে সেইবোৰ সেই বনবাতত আশ্ৰয় ল'বলৈ সুবিধা নাপায়। দ্বিতীয়তে, পথাৰখনত যদি আপোনালোকে ভাইৰাছৰ লক্ষণ দেখুওৱা কিবা পুলি দেখা পায় সেই পুলি তৎক্ষণাত উভালি আনি পুৰি বা পুতি পেলাব। এনে কৰিলে সেই ৰোগবোৰ অন্য গছলৈ খুচৰাৰ সুযোগ নাপায়। তৃতীয়তে, আপোনালোকে যোনবোৰ লগোৱা য়েলো ষ্টিকি ট্ৰেপ বা ব্লু ষ্টিকি ট্ৰেপবোৰ সেইবোৰ সঘনাই পৰীক্ষা কৰিব, তাত কিবা কীট পতংগ লাগিছে নেকি। যদিহে বাৰীখনত হোৱাইট ফ্লাই, এফিড, থ্ৰিপছ বা মাইটছৰ অৱস্থিতি দেখা পায় তেনেহ'লে স্ক্ৰীনত দেখুওৱা দৰৱ কেইবিধ স্প্ৰে মিশ্ৰণ প্ৰস্তুত কৰি লৈ পেলাই ভালদৰে পাতৰ ওপৰ আৰু তলৰ দুই অংশ তি যোৱাকৈ স্প্ৰে কৰিব। এইদৰে 20 দিনৰ অন্তৰালত 2বাৰ বা 3বাৰ স্প্ৰে কৰিলেই এই কীটসমূহৰ পৰা ৰক্ষা পাব পাৰিব। এই দৰৱ দুবিধ হোৱাইট ফ্লাই, এফিড, মাইটছ আৰু থ্ৰিপছৰ সকলোৰে কাৰণে ব্যৱহাৰ কৰে। এই দুবিধ ঔষধৰ বাহিৰেও আজিকালি বজাৰত কিছুমান চিলেক্টিভ কীটনাশক পোৱা যায় যিবোৰো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এই কীটনাশকসমূহৰ নাম আপোনালোকে আপোনালোকৰ মোবাইলৰ পৰ্দাত বা ফোনৰ পৰ্দাত দেখি আছে চাগে। যিকোনো সময়ত ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে সেইবোৰ পঢ়ি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে সেই বিষয়ে জানিবলৈ হ'লে যোনটো কীটনাশকৰ পেকেট থাকিব তাৰ ওপৰতে বৰ্ণনা কৰা থাকিব, সেইমতে আপোনালোকে এপ্লাই কৰিলেই হ'ব। সাৱধান, একেবিধ কীটনাশকক কেতিয়াও সঘনাই ব্যৱহাৰ নকৰিব। আগত যিসমূহ দৰৱ আপোনালোকক দেখুৱালোঁ সেই দৰৱসমূহ সদায় সাল সলনি কৰিহে স্প্ৰে কৰিব। একেবিধ দৰৱ যদি সঘনাই ব্যৱহাৰ কৰি থাকে তেনেহ'লে সেই কীটনাশকৰ বিৰুদ্ধে কীটসমূহে প্ৰতিৰোধ ক্ষমতা বা ৰেজিষ্টেণ্ট গঢ়ি তুলিব পাৰে। যদিহে এবাৰ সেই কীটসমূহে কীটনাশকবিধৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বা ৰেজিষ্টেঞ্চ গঢ়ি তোলে তেনেহ'লে পাছলৈ কি হ'ব, সেই কীটনাশকবিধ সেই কীটৰ এগেইনষ্টত কাম নকৰা হ'ব। আপুনি যিমানেই স্প্ৰে কৰক কীটসমূহ কেতিয়াও নমৰিব। গতিকে তেনে অসুবিধাৰ পৰা হাত সাৰিবৰ কাৰণে সদায় 2বিধ বা 3বিধ ঔষধ সাল সলনিকৈ মাৰিব 15-20 দিনৰ অন্তৰালত। ইয়াৰো উপৰি আন কিছুমান সাৱধানতা আছে যিবোৰ আপোনালোকে অৱলম্বন কৰিব লাগে, যেনে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক হাৰত কীটনাশক প্ৰয়োগ কৰিব নালাগে, 2-3বিধ কীটনাশক দৰৱ একেলগে মিহলাই ব্যৱহাৰ কৰিব নালাগে, ফল লাগি থকা সময়ত দৰৱ স্প্ৰে কৰিব নালাগে। আকৌ যদিহে ফল চপাব হৈছে তেনেহ'লে 15 বা 20 দিনৰ আগৰ পৰাই কীটনাশক প্ৰয়োগ কৰা বন্ধ ৰাখিব লাগে। আৰু এটা কথা, আজিকালি বজাৰত ভেজাল দৰৱৰ খুবেই প্ৰয়োভৰ হৈছে, গতিকে তাৰ পৰা বাচিবৰ হ'লে সদায় প্ৰতিষ্ঠিত কোম্পানীয়ে বনোৱা দৰৱহে ক্ৰয় কৰিব। যিসকল লোকে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিব নিবিচাৰে তেওঁলোকে নিম অইল 5 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত হিচাপত মিহলাই 10 দিনৰ অন্তৰালত স্প্ৰে কৰিব পাৰে। এইদৰে 4 বা 5 বাৰ স্প্ৰে কৰিলে এই কীটসমূহক নিয়ন্ত্ৰণ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰে যেন। ধন্যবাদ।